কালি মই এটা ভিডিঅ' চালোঁ, চাই পেলাই মই ভাবিলোঁ কি এইটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ নেকি বুলি ভাবিলোঁ। এইটো কিবা যে ভুল ভ্ৰান্তি আছে মোক ক্ষমা কৰিব, কাৰণ কালি মহিলাসকলে এডালকৈ গছপুলি ৰুব দিছে আৰু এটা এপতে ফটো দিব কৈছে। সেই ফটো দিয়া সন্লি যদি চৰকাৰে এটা কাম কৰে, যিবোৰ ষ্টুডেণ্ট কলেজৰ হয় এডমিশ্যন হয়, সিহঁতক ফ্ৰী এডমিশ্যন দিয়া এডাল গছপুলি ৰুব দিয়ে এটা বুকলেটৰ দ্বাৰা। সেই গছপুলি যদি ষ্টুডেণ্টসকলে প্ৰত্যেকজনে ৰুচিনা ৰোৱা নাই, তাৰে যেতিয়া লাইভ ভিডিঅ' দিলা হয়, প্ৰত্যেক বছৰে কিমানডাল গাছ ৰুইছে বা ৰাস্তাখনৰ হৈছে ষ্টুডেণ্টটো চাফা কৰিছে নে, যদি সেনেকুৱা কৰিলা হয়, আজি এনেকুৱা মহিলাসকলক কোনো ধৰণৰ পইচা বা দি পেলাই গাছ ৰোৱাৰ কোনো প্ৰয়োজন নাছিল। তেতিয়া যদি প্ৰত্যেক বছৰে যদি 1000 ষ্টুডেণ্টজন এটা কলেজৰ পৰা ওলাই যায়, প্ৰত্যেকখন কলেজৰ কিমান ষ্টুডেণ্ট ওলাই যাব। সেই হিচাপত যদি আপোনাৰ গাছ ৰুলা হয় আৰু লাইভ ভিডিঅ' থাকিলা হয়, তেন্তে কোনো ফ্ৰী ষ্টুডেণ্টক এডমিশ্যনো দিয়া হ'ল আপোনাৰ গাছৰ পুলি ৰোৱা, কাৰণ এনেকুৱা জেগাত কোনো এতিয়া পইচা খৰচ কৰিব লগা নহ'ল হয়। এইটো আপোনালোকৰ কি ৰাহ, এইটো মোক জনাব। কথা লগতে যিবোৰ ষ্টুডেণ্টে গাছপুলি ৰুই, সিহঁতে গাছপুলি ৰুই থাকিলে মই প্ৰায়ভাগে ৰোৱা দেখা নাই। মোৰ কাৰণ কলেজত পঢ়া ষ্টুডেণ্ট এজনে, কাৰণ মই দেখিছোঁ কি ষ্টুডেণ্ট এটাকে ৰাস্তাৰ কাষত এডাল গাছত ঠানি ধৰি পেলাই সেই গাছডাল ৰুই পেলাই কি কৰিব আৰু ফটো তুলি দিব, কিন্তু অহা সেই গাছডালে এটা এক্সট্ৰা কৰাত ফটো তুলিব, কিন্তু গাছপুলি ৰোৱা দেখা নাই। যদি এডালকৈ গাছৰো ৰুলে ষ্টুডেণ্টৰে সেই বা এটা হ'লাগৈ, সেইটোৰ আপোনাৰ কি